মাই ডিয়াৰ ষ্টুডেণ্টছ, যোৱা পালত আমি শিকিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ভইচ চেঞ্জ কেনেকৈ এক্টিভৰ পৰা পেছিভলৈ নিয়া হয়। আৰু সেইটো তোমালোকে কি কৰিব পাৰা, সেই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে তাত চাই ল'ব পাৰা যদি চোৱা নাই। এতিয়া আমি আজি আৰম্ভ কৰিম প্ৰেজেণ্ট পাৰফেক্ট। কি আৰম্ভ কৰিম? প্ৰেজেণ্ট পাৰফেক্ট। বুজি পাইছানে? এই যে প্ৰেজেণ্ট পাৰফেক্ট, এই প্ৰেজেণ্ট পাৰফেক্টটো কি হয়? কোনো এটা কাম এইমাত্ৰ হৈ যোৱা, এনেকুৱা ধৰণৰ অৰ্থ বুজাবৰ বাবে প্ৰেজেণ্ট পাৰফেক্ট ব্যৱহাৰ কৰা। ইয়াত উদাহৰণস্বৰূপে এতিয়া ধৰিব পাৰে, আই হেভ ডান দ্য ৱৰ্ক। এইটো প্ৰেজেণ্ট পাৰফেক্ট হয়। আই হেভ ডান দ্য ৱৰ্ক। এই আই হেভ ডান দ্য ৱৰ্কটো আমি ভইচ চেঞ্জ কৰিলে কি কৰিব লাগিব? এইটো দ্য ৱৰ্কটোতো আমি জানিছোঁৱেই, ই কি হৈ আছে ইয়াত অবজেক্ট। এই অবজেক্টটো এইটো ছাবজেক্ট কৰি ইয়াত আমি ছাবজেক্টৰ ঘৰত এইটো দ্য ৱৰ্ক ব্যৱহাৰ কৰিলোঁ, দ্য ৱৰ্ক। আৰু এতিয়া কি হ'ব? এইটো প্ৰেজেণ্ট পাৰফেক্ট, যিহেতু প্ৰেজেণ্ট পাৰফেক্টত কি হয়? এইটো হেজ বিন হয়, দ্য ৱৰ্ক হেজ বিন। আৰু এই পাষ্ট পাৰ্টিচিপলটো ডানেই থাকিব। এটা কথা মনত ৰাখিবা তোমালোকে, ডান বাই মি। প্ৰেজেণ্ট পাৰফেক্ট যিটো বাক্য, এই প্ৰেজেণ্ট পাৰফেক্ট বাক্যত তোমালোকে এটা কথা মনত ৰাখিব পাৰা, তাৰমানে এইটো ডান, এই ডান যিটো 3 নম্বৰ ফৰ্ম, ইয়াক দিয়া থাকে। যি বাক্য আমি নিলিখোঁ লাগিলে, ধৰি লোৱা হি হেজ ৰিটেন দ্য লেটাৰ, ৰিটেনটো দিয়া থাকে। হি হেজ টল্ড মি দ্য ষ্টৰি, টল্ডটো দিয়া থাকে। গতিকে তোমালোকে যিটো 3 নম্বৰ ফৰ্ম, ভাৰ্বৰ 3 নম্বৰ ফৰ্ম, টেক, টুক, টেকেন, ৰাইট, ৰোট, ৰিটেন, এই যে যিটো মই টেকেন বুলি কৈছোঁ, ৰিটেন বুলি কৈছোঁ, এই বস্তুটো সেই 3 নম্বৰ ৰূপটো প্ৰেজেণ্ট পাৰফেক্টত সি দিয়াই থাকিব। গতিকে তোমালোকে এই 3 নম্বৰ ৰূপটো আকৌ বেলেগকৈ চিন্তা কৰিব নালাগে। সেইটো বুজি পাইছা? এই হেজ বিন যে হ'ব এনে মানে নাই কোনো, এইটো অকল হেজ বিনেই হ'ব এইটো কথা নহয়। ই কি হ'ব পাৰে? কেতিয়াবা ই কি হ'ব পাৰে? কেতিয়াবা ই হেভ বিন হ'ব পাৰে। কি হ'ব পাৰে? হেভ বিন হ'ব পাৰে। কিয় হেভ বিন হ'ব পাৰে এইটো চোৱা। এইখিনি দিলোঁ হেজ বিন, এইখিনিত আকৌ কৈছোঁ এইটো হেভ বিন। এইটো কিয় হ'ব পাৰে? এইটো বহুত ক্ষেত্ৰত হ'ব পাৰে। এটা হ'ব পাৰে আই থাকিলে হ'ব পাৰে, আই থাকিলে হ'ব পাৰে, ই আই হেভ, সেইটো হ'ব পাৰে। এতিয়া কি হ'ব? এইটো আই হেভ, আই থকাৰ কাৰণে হয়। আৰু এইটো পেছিভৰ কাৰণে আমি বিন লগাব লাগিব। উদাহৰণস্বৰূপে যদি এটা বাক্য লিখোঁ, বাক্যটো লিখিছোঁ চি হেজ ৰিটেন, she has written 3 letters, 3 letters। এইটো চোৱা, এই 3 letters যে 3খন চিঠি, আমি এইটো কি কৰিব পাৰিম? এইটো দা নহ'ব, এইটো 3, এইটো 3, THREE letters। এইখিনি হেভ বিন হৈ পৰিব। এইটো হেভ বিন ৰিটেন বাই হাৰ হ'ব। এইটো কি হ'ব? হেভ বিন হ'ব। তাৰমানে প্ৰেজেণ্ট পাৰফেক্টত কি হ'ব পাৰে? তোমালোকে এটা কথা মনত ৰাখি থ'ব লাগিব, হেজ বিন হ'ব পাৰে বা হেভ বিন হ'ব পাৰে। এই দুইটাই হ'ব পাৰে। হেজ বিন হ'ব পাৰে আৰু কি হ'ব পাৰে? হেভ বিন হ'ব পাৰে। বুজি পাইছা? আৰু এটা মই ফৰ এক্সাম্পল আৰু এটা দি দিছোঁ তোমালোকক। ধৰি লোৱা এইটো চি হেজ কট মেনি বাৰ্ডছ।
she has caught many birds. এইটো চোৱা, এইটো প্ৰেজেণ্ট পাৰফেক্ট আমি গম পাইছোঁৱেই, যিহেতু এইটো পাষ্ট পাৰ্টিচিপল ৰূপটো এইটো একেটাই হ'ব, এইটো জানোৱে, এইটো দিয়াই থাকে। গতিকে আমি এইখিনি মেনি বাৰ্ডছ যিটো আমি অবজেক্ট আনিম, এই যে মেনি বাৰ্ডছ, এই মেনি বাৰ্ডছটো বহু বচন, মেনি বাৰ্ডছটো কি বহু বচন। গতিকে মেনি বাৰ্ডছ হোৱাৰ কাৰণে ইয়াত আমি এতিয়া হেজ বিন দিব নোৱাৰিম। এই যে আমি হেজ বিন কৈছিলোঁ, ইয়াত হেজ বিন দিব নোৱাৰোঁ। ইয়াত দিব লাগিব আমি এই হেভ বিনটো দিব লাগিব। মেনি বাৰ্ডছ কি হ'ব এইটো হেভ বিন। আৰু পাষ্ট পাৰ্টিচিপল ৰূপটো মানে 3 নম্বৰ ৰূপ যিটো, এইটো কি কৰে, এইটো দিয়াই থাকে। প্ৰেজেণ্ট পাৰফেক্টত এটা কথা তোমালোকে মন কৰিবা, প্ৰেজেণ্ট পাৰফেক্টত এই ভাৰ্বৰ 3 নম্বৰ ৰূপটো দিয়া থাকে। 3 নম্বৰ ৰূপ মানে কোনটো, পাষ্ট পাৰ্টিচিপল। যেনেকৈ ৰাইট, ৰোড, ৰিটেনটো হ'ব, ডু, ডিড, ডানটো হ'ব, চিং, চেং, চাংটো হ'ব। এনেধৰণে 3 নম্বৰটো হ'ব। গতিকে মেনি বাৰ্ডছ হেভ বিন, এইখিনিত কি হ'ব, এইটো দিয়াই আছে জানোচোন নহয়, CAUGHT, কট বাই হাৰ হ'ব, কট বাই হাৰ। বুজিব পাইছানে? আৰু এটা লিখি দিছোঁ লাষ্ট, somebody has stolen my pen. এই যে মাই পেন, এতিয়া এইটো কি হ'ব, মোৰ কলমটো হ'ব। মাই পেন, এইখিনিত হেজ বিন হ'ব, হেজ বিন কি হ'ব, এইটো পাষ্ট পাৰ্টিচিপলটো কথাটো এটা শিকাই থোৱা আছিলে নহয়, কি বুলি শিকোৱা আছিলে এইটো 3 নম্বৰ ৰূপত আছে। 3 নম্বৰ ৰূপ মানে হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিবই পেচিভ ভইচ কৰোঁতে। মাই পেন হেজ বিন stolen by কি হ'ব, বাই এইটো somebody, এইটো somebody, এইটো। গতিকে আজি এই প্ৰেজেণ্ট পাৰফেক্টক ইমানতে সামৰিছোঁ। আমি অহা পালত কি শিকিব লাগিব, পাষ্ট ইনডেফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ। এনেধৰণে আমাৰ টেষ্ট এটাৰ পিছত এটা আমি শিকি গৈ থাকিব লাগিব। গতিকে আজিলৈ ইয়াতে সামৰিছোঁ।